সূৰ্য দেৱতাৰ ওচৰলৈ আহি আছোঁ। বহুত দিন হ'ল আমাৰ ইয়াত ৰ'দ দিয়া নাই। ৰাতি অকলে বাহিৰলৈ ওলাবলৈ ভয় নকৰোঁ, কিন্তু ৰাতি মুতিব হ'লে মই চৰিয়াটো তলত ৰাখি লওঁ। শাবাশ বেটা, বহুত বঢ়িয়া। পথাৰৰ মাজত ল'ৰা এটা মাৰিবলৈ আহি আছোঁ। পানী পাই বোকা পাই তাৰ ওচৰলৈ যাবলৈ পৰা নাই। হাল বাই আছোঁ কঠীয়া সিঁচিবলৈ, কিন্তু সিঁচিবলৈ কঠীয়া নাই। এইটো আমাৰ ভতিজা, কিন্তু ইয়াক ধৰিলৈ সদায় মই মাৰোঁ। ইয়াক ধৰি লৈ ট্ৰেক্টৰত বহি আছোঁ, কিন্তু ই ট্ৰেক্টৰখন চলাবলৈ দিয়া নাই। দোকানলৈ আহিছিলোঁ বস্তু কিনিবলৈ, কিন্তু দোকানত মানুহ নাই। এতিয়া পোৱালি লৈ আছোঁ, কিন্তু মাক আছে, মাকে লোৱা নাই। সেইজনী ই যেন কথা ক'ব নোৱাৰে। এই যেন বৰষুণ দি আছে, কিন্তু বাচিবলৈ আমাৰ দুটাৰ লগত ছাতি নাই। চুনুক মই ঘৰত এৰি থৈ আহিলোঁ, কিন্তু চুনুৱে মোক আকৌ বিচাৰি অহা নাই। স্বপনা ঘৈণীয়েকক বিচাৰি আছে, কিন্তু ঘৈণীয়েকক বিচাৰি পোৱা নাই। স্বপনা ঘৈণীয়েকে মোবাইলটো খুজিব আহিছে, কিন্তু স্বপনা ঘৈণীয়েকক মোবাইলটো দিয়া নাই। চিগনেচাৰ এটা কিনিছিলোঁ, চুনুৱে পাৰিলে লৈ গুচি গ'ল, আমি খাবলৈ পোৱা নাই। কাৰণ কণী বিচাৰি আহিছিলোঁ, কণী নাপাৰিলোঁ, ইয়াত আহি বহি আছোঁহি। এয়া আমি বেলেগলৈ যাবলৈ আছোঁ। চুনুৱে বাইক গৈ আছে, বাইকত উঠি ল'লোঁ। এতিয়া আমি বেলেগলৈ যাবলৈ ওলালোঁ। বেলেগত কণী আনিব আহিছিলোঁ, কণী নাপাৰিলোঁ। এতিয়া ঘৰলৈ ঘূৰি আহিলোঁ। কণী বিচাৰি আহিছিলোঁ, এয়া কণী নাপাই দুয়োটাই ব্ৰইলাৰ কাটি আছোঁ। চুনুৰ লগত কণী নিবলৈ আহিছিলোঁ, চুনু হাগনি ধৰিলে, তাক ঘৰত থৈ আহিলোঁগৈ। এয়া চক্ৰৰ লগত আহিলোঁ। আজিলৈ বাই বাই।